हेलो एभ्रिवान की खबर सकले आशा करूँ सकले ভাল और मोर बर्तमान भाले और आज मैं लै आहिছোঁ আপোনালোকৰ মাজলে माने केजुमान बुआ कापोर कालेक्शन तो आमार घरत आছিলে माने बहुत पुरानी केजुमान कापोर बहुत पुरानी माने केइबा बছৰ আগৰ আৰু पुरानी माए बৈ थोৱা आছিলে मयो बৈ थोৱা आছিলে তেনেকৈ ভাবিলোঁ আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ আৰু ডিজাইন বিলাক আপোনালোকেও তেনেকৈ বব পাৰিব বা লগাবলৈ দিব পাৰিব আনক সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ আজি तो मैं दिन आपलोक मोर चेनेल अन्य एटी नतुन भिडिओ पुनर्बार स्वागतम जानाइছোঁ और इफाले कापोर चापोर उलियाई लैছোঁ और एतिया देखाम आपलोक तो भिडिओ शेषলৈকে অকণো स्किप नकराके चाब और যদি চাই ভাল পায় তেনেহলে শেষত कमेन्ट কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই তো বলক তেনেহলে চাওঁ আৰু প্ৰথম কাপোৰযোৰ হ'ল এইযোৰ মই এনেকৈ দেখাইছোঁ এইযোৰ মায়ে মানে প্ৰথম লগাইছিলে এইযোৰ আমি চাগে সৰু হৈ থাকোঁতে লগোৱা এইযোৰ ভালকৈ দেখাই দিছোঁ আপোনালোকক নিজে যিহেতু ভিডিঅ' কৰি আছোঁ সেইটো কাৰণে অকণমান দিগদাৰ হৈছে আগটো দেখাবলৈ ভালদৰে এইটো হ'ল আগটো ইয়াত এনেকৈ পাত ফুল মানে দি থোৱা আছে ভালকৈ দেখাই আছোঁ ৰ'ব আৰু প্ৰথম বোৱা কাপোৰযোৰ হৈছে এইযোৰ এনেকৈ পাত পাত লগা দুটা দুটাকৈ এনেকৈ লগাই দিছে এয়া এইযোৰ প্ৰথম বৈছিলে মায়ে এইযোৰ দিন হ'ল বাৰু এইযোৰ এতিয়াও ধুনীয়া হৈ আছে ইয়াতে গুণা দি থোৱা আছে আৰু এইবিলাক টোপাবিলাক আগতে এনেকৈ সৰু সৰুকৈ গাঠাইছে সেইটো কাৰণে সৰু সৰুকৈ ঘৰতে গঠা হয় এইকেইটা সেইটো কাৰণে সৰু সৰু আগৰ দিনত যিহেতু সৰু সৰুকৈ টোপা গাঠে এয়া এইযোৰ আৰু ইয়াৰ মেখেলাখন হ'ল এইখন আগতে যিহেতু ৰোলেক্স দি ইমান বেছিকৈ পিন্ধে যে সেইটো কাৰণে বহুত বেছি দিয়া আছে ৰোলেক্সটো सेकेंड नम्बरते हल एजो येलो कलर एजो देखिए नेকি इमान धुनिया एजो मुख बৈ দিছিলে মায়ে মানে দুজোৰ বৈছিলে দুজনী ছোৱালীৰ কাৰণে দুজোৰ বৈছিলে এজো ইয়াতো গুণা দিয়া আছে এটো হল আগটো এটো হল আগটো এবাৰ ভালদৰে দেখাই আছে ৰব আৰু এইখন হল মানে এইখন চাদৰৰ এইটো আগটো হল এইটো ইয়াত সৰু সৰুকৈ বুটা দিয়া আছে আৰু এইটো ডাঙৰকৈ দিয়া আছে এটা আৰু ইয়াতো ৰোলেক্স দিয়া আছে আৰু আগটো এনেকৈ বসা হৈছে আৰু এইবিলাক ঘৰতে বটা আৰু দহি ইয়া এইজো আৰু এইটো মানে পটিটো দেই আৰু ইয়াৰ লগৰ মেখেলাখন আৰু ইয়াৰ মেখেলাখন হ'ল এইখন মেখেলা ইয়াৰ লগতে যেহেতু দুজোৰ কাপোৰ লগোৱা হৈছিলে এজোৰ মানে এজোৰ হ'ল মোৰ কাৰণে আৰু এজোৰ ভণ্টিৰ কাৰণে লগোৱা হৈছিলে তাতো মানে কালাৰটো একে ইয়াত ডাঙৰ বুটাটো দিয়া হৈছে তাত সৰু সৰু বুটা দিয়া হৈছে সেইজোৰ কাপোৰ হ'ল এইজোৰ ইয়াৰ আগটো এনেকৈ বসা হৈছে এইজোৰ হ'ল ছেকেণ্ডজোৰ কাপোৰ য়েলো কালাৰ ইয়াৰ মেখেলাখন হ'ল এইখন দুইযোৰ মানে ফুলৰ কালাৰ আৰু একে কিন্তু ইয়াত মানে অকল ফুলৰ ডিজাইনটোহে অকণমান বদলি কৰা হৈছে ইয়াত এইটো সৰু বুটা দিয়া হৈছে আৰু ইয়াত এইটো ডাঙৰ বুটা এইযোৰ হ'ল মোৰ আৰু এইযোৰ হ'ল আমাৰ ভণ্টি দুজনীৰ কাৰণে মানে মায়ে দুযোৰ লগাই দিছিল আৰু এইখন মেখেলাখন আৰু 3 নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ এই গোটেইকেইযোৰ মানে আমাৰ ঘৰতে বোৱা মায়ে বৈছে এইযোৰ ইয়াৰ আগটো এইযোৰ মোক মায়ে বৈ দিছিলে কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন এইযোৰ মোৰ কিন্তু বহুত ভাল লাগে আৰু ইয়াৰ দহিবিলাকো মায়ে গাঠিছিলে ঘৰতে মায়ে মানে দুপাবিলাক ঘৰতে গাঠিছিলে এইটো এনেকৈ কালাৰবিলাক মিলাই দিছে ফুলৰ হেতি এইখন চাদৰৰ আগটো হ'ল এইটো ইয়াৰ মানে ফুলৰ কালাৰকেইটা যেনেকুৱা তেনেকৈ আৰু ইয়াৰ টোপাকেইটাও এনেকৈ গঠা হৈছে ঘৰতে গঠা হৈছে ইয়া সৰু সৰুকৈ এইযোৰ হ'ল কাপোৰযোৰ ইয়াৰ আগটোৰ ডিজাইনটো এনেকৈ দিয়া হৈছে এইটো ফুলটো আৰু ইয়াৰ লগৰ মেখেলা হৈছে এইখন মেখেলাখন
এইযোৰ কাপোৰ এইযোৰ মই নিজে বোৱা এয়া এইযোৰ মই প্ৰথম নিজে লগাইছিলোঁ মানে তাঁতশালত শিকিছিলোঁ আৰু এইযোৰ গুণা দিয়া আছে ইয়াতো গোটেইকেইযোৰ কাপোৰতে মানে গুণা দিয়া আছে অলপ অলপ এইযোৰ পতিটো ইয়াৰ সৰুকৈ লগোৱা হৈছে কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি মোৰ এইযোৰ খুবেই ভাল লাগে যিহেতু প্ৰথম লগাইছিলোঁ প্ৰথম শিকোঁতে লগাইছিলোঁ শিকিছিলোঁ আৰু এইযোৰ কাপোৰতে এইযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মই ধুনীয়াকৈ দেখাই দিছোঁ কাপোৰযোৰ হ'ল এইযোৰ এই চাদৰখনৰ আগটো এইটো দহিকেইটা ঘৰতে পতা হৈছে সৰু সৰু দহি আৰু যিহেতু প্ৰথমতে বাতিব নাজানো দহি এতিয়া জানিছোগৈ আৰু লাহেকৈ ইয়াত মানে কোলা সূতাৰ ৰঙা বৈ দিয়া হৈছে দেখিছেনে কিমান ধুনীয়া এটা জিলিকনি আহিছে মানে কালাৰটো কিমান ধুনীয়া হৈছে কালাৰটো এইযোৰ আৰু ইয়াৰ লগৰ মেখেলাখন হৈছে এইখন হ'ল ইয়াৰ মেখেলাখন এইখন মেখেলাখন কোলা আৰু এইখন চকলেট কালাৰ অকণমান চকলেট কালাৰ এখন মেখেলা মই প্ৰথম লগোৱা কাপোৰযোৰ হ'ল এইযোৰ আৰু ইয়াৰ নেক্সট কাপোৰযোৰ হৈছে এইযোৰৰ লগতে মানে বোৱা এযোৰ কাপোৰ হ'ল এইযোৰ একদম খুবেই চিম্পুল কাপোৰ ধুনীয়া চেক দিয়া গৰমত যিহেতু পিন্ধিবলৈ বহুত বেছি ভাল এইযোৰ চিম্পুল কাপোৰ আৰু চেক দি বৈছিলে মানে ইয়াতে অলপ অলপ গুণা দি দিয়া হৈছে মাজতে এইযোৰ কাপোৰযোৰ চিম্পুল একদম ধুনীয়া কাপোৰ চেক দি বোৱা হৈছে ইয়াত এইযোৰ কাপোৰ চিম্পুল কাপোৰ আৰু এইযোৰ আৰু ইয়াৰ লগৰ মেখেলাখন হৈছে এইখন চিম্পুল কাপোৰ গৰমত যিহেতু বোৱা কাপোৰবোৰ পিন্ধিবলৈ ভালেই আৰু পাতল যিহেতু এইযোৰ আৰু তাৰ পিছৰ কাপোৰযোৰ হ'ল এইযোৰ কাপোৰ অৰেঞ্জ কালাৰৰ খুবেই ধুনীয়া এযোৰ কাপোৰ বহুতে ভাল দেখে আৰু এই কাপোৰযোৰ মই নিজে তাঁতশালত গৈছিলোঁ আৰু এইযোৰ কাপোৰ ইয়াৰ আগটো এইটো এইযোৰ মই নিজে বোৱা মানে পতিটো নেবাছিলোঁ আৰু ইয়াতে চাইডে ফুলটো দি দিলোঁ ষ্টাইল নিউ ডিজাইন ওলাইছিলে তেতিয়া আৰু এনেকৈ ফুল দিয়া তেতিয়া মানে এনেকৈ ফুলটো দি দিলোঁ আৰু ভালকৈ দেখাই দিছোঁ কাপোৰযোৰ হ'ল এইযোৰ ইয়াত দহি ঘৰতে বটা হৈছে এইকেইটা আৰু চাদৰখনৰ আগটো হ'ল এইটো মানে এইটো ফুলেই ইয়াত মানে আধাটো বচা হৈছে ইমানটোলৈকে এইটো অকল গোলাৰে বচা হৈছে ইয়াত ফুলটো এইযোৰ হ'ল কাপোৰযোৰ আৰু এইফালে পতিটো মানে এনেকৈ বাছি দিয়া হৈছে এইটো বুটাটো সেনেকৈ দি দিয়া হৈছে আৰু কাপোৰযোৰ এইযোৰ আৰু এই ফুলকেইটা মোৰ মোবাইলৰ পৰা তুলি পিনাই মানে বাচিছিলোঁ দেই প্ৰথম মোবাইলৰ পৰা নিজে তুলিছোঁ নিজে তুলি আৰু বাচি পিনে দুইটা ফুল মোবাইলৰ পৰা তোলা কাপোৰযোৰ এইযোৰ মোৰ খুবেই প্ৰিয় কাপোৰ কালাৰটো দেখিছেনে কিমান ধুনীয়া এইযোৰ হ'ল কাপোৰ আৰু ইয়াৰ লগৰ মেখেলাখন হৈছে আৰু এইখন হ'ল ইয়াৰ মেখেলাখন এইখন মেখেলা আজিলৈ সেয়াই আছিলে আমাৰ চোৱাৰ চাদৰ মেখেলা কালেকশ্যন তো ভিডিঅ'টো কেনেকুৱা পালে চাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমতে পায় আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো আজিলৈ বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই